লোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আকাশ ক্লাছেছ আছামত। ছাত্ৰ ছাত্ৰীসকল গুণোৎসৱ প্ৰথম পৰ্যায় 2025 আজি চতুৰ্থ শ্ৰেণীৰ প্ৰশ্নকাকত লৈ তোমালোকৰ আগত উপস্থিত হৈছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভালে পাবা। প্ৰথমে চাই লওঁ আহা লেংগুৱেজ 1। ইয়াত এটি দফা দিয়া হৈছে আৰু এই দফাটোৰ শিৰোনাম হৈছে জাতীয় পতাকা। ইয়াৰ লগত সংগতি থকা কেইটিমান প্ৰশ্ন হ'ল, অশোক চক্ৰত কেইডাল দণ্ড থাকে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 24ডাল। জাতীয় পতাকাৰ মাজত বগা অংশ কিহৰ প্ৰতীক? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সত্য আৰু শান্তিৰ। 1947 চনৰ 15 আগষ্টৰ দিনাই প্ৰথমে জাতীয় পতাকা কিয় উত্তোলন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। আৰু 4 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 5 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পতাকাখন। আমাৰ দ্বিতীয়টো পাঠ দিয়া হৈছে যাৰ শিৰোনাম হৈছে মানৱতা। ইয়াৰ লগত সংগতি থকা কেইটিমান প্ৰশ্ন তলত দিয়া হৈছে। পাঠটো তোমালোকে ভালদৰে পঢ়ি প্ৰশ্নকেইটাৰ উত্তৰ দিব পাৰিবা। যেনে প্ৰথমটো প্ৰশ্ন হৈছে যে মনুৰ দেউতাকৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মোহন হাজৰিকা। দেউতাক নাৰ্ছিং হোমত থাকোঁতে মনুৱে দিনটো ক'ত বহিবলগীয়া হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দোকানত। মনুৱে খোৱা বস্তু কোনে আনিম বুলি কৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মিহিৰে। মনুৰ দেউতাক কিয় নাৰ্ছিং হোমত আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পেটৰ বিষ হোৱাৰ বাবে। কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আৰু কুৱেশ্যন নম্বৰ 11ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। আমাৰ তৃতীয়টো পাঠ যাৰ শিৰোনাম হৈছে জেঠাইৰ ঘৰ। ওপৰৰ পাঠটি পঢ়ি তোমালোকে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ কোৱা হৈছে। তাৰে প্ৰথমটো প্ৰশ্নত সুধিছে যে জেঠাইৰ ঘৰৰ পূব দিশত কি আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভঁৰাল। কিশোৰে আবেলি ক'ত খেলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চোতালত। কিশোৰ জেঠায়েকৰ ঘৰলৈ কিয় আহিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গৰমৰ বন্ধত ঘৰত আমনি লগাৰ বাবে। তলৰ কোনটোৱে ডাঙৰ শব্দটোৰ বিপৰীত অৰ্থ বুজাইছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সৰু। আৰু কিশোৰৰ বিয়া লাগিবলৈ ধৰিলে বাক্যটোত থকা বিশেষ্য পদ হ'ল অপশ্যন ডি কিশোৰৰ। এতিয়া আমি আহিছোঁ লেংগুৱেজ 2 ইংৰাজী। প্ৰথমটো শিৰোনাম হৈছে মাদাৰ টেৰেছা। ইয়াৰ লগত সংগতি থকা কেইটিমান প্ৰশ্ন হৈছে, ৱেন ডিড মাদাৰ টেৰেছা গেট দ্য ভাৰত ৰত্ন এৱাৰ্ড? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1980। উইচ অফ দ্য ফলোয়িং ইজ চিমিলাৰ ইন মিনিং টু দ্য ৱৰ্ড ৱেল নোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফেমাছ। উইচ অফ দ্য ফলোয়িং ইজ এ ডেছক্ৰাইবিং ৱৰ্ড ইন দ্য গিভেন চেণ্টেন্স? মাদাৰ টেৰেছা লেড এ ভেৰি চিম্পল লাইফ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চিম্পল। ইংৰাজীৰ আমাৰ দ্বিতীয়টো পেছেজৰ টাইটেল হৈছে ৰিনাছ এফৰ্টছ। পেছেজটো তোমালোকে ভালদৰে পঢ়ি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব পাৰিবা। হোৱাট ইজ দ্য নেম অফ দ্য ভিলেজ ৱেৰ ৰিনা লিভছ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হৰিপুৰ। ওৱান ডে শ্বি ৱেণ্ট টু দ্য ভিলেজ হেয়াৰ টু প্ৰিপেয়াৰ এ প্লান। হু ইজ শ্বি ৰেফাৰ টু হিয়াৰ? অপশ্যন এ 22ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। এতিয়া আহিছোঁ আমি 3 নম্বৰ পেছেজত ৰতনছ ডেইলি লাইফ। পেছেজটো পঢ়ি তোমালোকে উত্তৰ দিব পাৰিবা। প্ৰথমটো হৈছে ৱেন ডাজ ৰীনা কেপ এ ৰেকৰ্ড অফ অল দ্য লেটাৰ্ছ এণ্ড পাৰ্চেল? শুদ্ধ উত্তৰ হ'ব এট 4 PM। হি অফেন ভিজিটছ হিজ ক্লাছৰুম। হু ইজ হি ৰেফাৰ টু হিয়াৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰতন। উইচ অফ দ্য ফলোয়িং ইজ চিমিলাৰ ইন মিনিং টু দ্য ৱৰ্ড ফ্ৰিকুৱেণ্টলি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অফেন। Which of the following is a describing word in the given sentence? With a warm smile, he greets every customer. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি warm। আমাৰ পৰৱৰ্তী শিতান হৈছে গণিতৰ প্ৰশ্নকাকত। দুটা সংখ্যাৰ পূৰণফল 100, তাৰে এটা সংখ্যা যদি 20 হয় তেনেহ'লে আনটো সংখ্যা কিমান? তো এইখিনি তোমালোকে 100ক যদি 20ৰে হৰণ কৰি দিয়া তেনেহ'লে পাবা কি 5। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। ৰং দিয়া অংশ কোনটোৱে 3/4 অংশত ৰং দিয়া বুজাইছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। তলৰ বৃত্তৰ চিত্ৰটোত কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাডালৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্যাস। কুৱেশ্যন নম্বৰ 30 সুধিছে আত্মসহায়ক গোটৰ ধৰণে নৰ্মদা কমলা নমিতে সৰুকৈ এখন ফাৰ্ম খুলিলে। ফাৰ্মখনত থকা প্ৰাণী আৰু সিহঁতৰ সংখ্যাবোৰ দণ্ডচিত্ৰত চাওঁ অহা বুলি কৈছে। ইয়াত কৈছে যে ফাৰ্মখনত কোনবিধ প্ৰাণী আটাইতকৈ কমকৈ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গৰু। পৰৱৰ্তী প্ৰশ্ন সুধিছে তলৰ কোনটো সংখ্যাৰ বিস্তৃত ৰূপ 360+9? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 1000তকৈ 1 কম হ'লে সংখ্যাটো কিমান হ'ব? তো 1000ৰ পৰা যদি 1 যদি বিয়োগ কৰি দিয়া তেনেহ'লে তোমালোকে কি পাবা? অপশ্যন চি
999 999 পূৰণ 0 কিমান হ'ব আমি জানো কোনো সংখ্যা যদি শূন্যৰে পূৰণ কৰি দিওঁ আমি উত্তৰটো 0 পাওঁ অপশ্যন এ হ'ব শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন এটা কলমৰ দাম 10 টকা হ'লে 6টা কলমৰ দাম কিমান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 10 পূৰণ 6 তাৰ মানে 60 টকা অপশ্যন ডি 24টা আম 6জনৰ মাজত সমানে ভগালে গাইপতি কিমান টকা ভাগত পৰিব এইখিনি তোমালোকে হৰণ কৰিব লাগিব 24 হৰণ 6 তেনেহ'লে কিমান পাম 6 4 গুণ 24 তো শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 4টাকৈ চিত্ৰটোৰ কিমান অংশত ৰং দিয়া হৈছে তো ইয়াত মুঠ অংশ আছে 5টা তাৰে 3টাত ৰং দিয়া হৈছে তেনেহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে জয়ন্তৰ দেউতাকে 2 মিটাৰ 50 চেণ্টিমিটাৰ নীলা কাপোৰ আৰু 3 মিটাৰ 30 চেণ্টিমিটাৰ বগা কাপোৰ আনিলে তেওঁ মুঠ কিমান কাপোৰ আনিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দুটা যোগ কৰিলেই হ'ল আমাৰ ঘৰৰ দুৱাৰৰ ওপৰত খিলিটো 197 চেণ্টিমিটাৰ উচ্চতাত আছে তুমি ঢুকি পোৱা উচ্চতা 160 চেণ্টিমিটাৰ খিলিটো পাবলৈ তোমাক আৰু কিমান চেণ্টিমিটাৰ লাগিব তো 197 পৰা তুমি যদি 160 যদি বিয়োগ কৰা তেনেহ'লে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি 37 চেণ্টিমিটাৰ আমাৰ পৰৱৰ্তী কুৱেশ্যন 39ত সুধিছে তোমাৰ মায়ে বহী এখন কিনিবৰ বাবে তোমাক 60 টকা দিছিল বহী কিনাৰ পিছত তোমাৰ হাতত 15 টকা বাকী থাকিল বহীখনৰ দাম কিমান আছিল তো 60ৰ পৰা তোমালোকে যদি 15 বিয়োগ কৰা তেনেহ'লে শুদ্ধ উত্তৰটো পাবা অপশ্যন চি 39 টকা তুমি হাতত 200 টকা লৈ বজাৰলৈ গৈছিলা তুমি 75 টকাৰ মাছ 30 টকাৰে পাচলি আৰু 20 টকাৰে মিঠাই কিনিলা এতিয়া তোমাৰ হাতত কিমান টকা বাকী থাকিল প্ৰথমে তোমালোকে কিমান টকা খৰচ কৰিলে এইখিনি যোগ কৰি ল'ব লাগিব 75 যোগ 30 যোগ 15 এইখিনি কৰিবা তোমালোকে পাবা 130 তো তাৰপিছত 200ৰ পৰা 130 যদি বিয়োগ কৰা তেনেহ'লে তোমালোকে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি 70 টকা বৃত্ত এটাৰ ব্যাসাৰ্ধ 10 চেণ্টিমিটাৰ হ'লে ব্যাসৰ মাপ কিমান হ'ব আমি জানো ব্যাস সমান 2 পূৰণ ব্যাসাৰ্ধ তো 2 পূৰণ ব্যাসাৰ্ধ দিয়া আছে 10 তো 2 পূৰণ 10 হ'লে কিমান হ'ব 20 তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 20 চেণ্টিমিটাৰ পৰৱৰ্তী প্ৰশ্ন তলত 4জন ছাত্ৰৰ হাতত থকা মাৰ্বলৰ সংখ্যা দেখুওৱা হৈছে কোনজন ছাত্ৰৰ হাতত বেছি মাৰ্বল আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জয়ন্তৰ ওচৰত পৰৱৰ্তী প্ৰশ্ন তলৰ চানিকিটো খালী ঠাই পূৰ কৰা 1 3 5 7 দিছে তো 1 1কে বাঢ়ি গৈছে তেনেহ'লে এই ক্ষেত্ৰত কি হ'ব 9 হ'ব শুদ্ধ উত্তৰ তলৰ কোনটো ছবিয়ে চানিকিটোৰ দ্বাৰা খালী ঠাই পূৰ কৰাব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এতিয়া চাইলো হা ইভিএছৰ পৰিৱেশৰ প্ৰশ্নকাকত উদ্ভিদক আকাৰ আৰু গঠনৰ ভিত্তিত কেইটা ভাগত ভগাব পাৰি শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 4টা সঠিক প্ৰাণী আৰু খাদ্যৰ জোৰটো চিনাক্ত কৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পাৰ আৰু শস্য যেতিয়া ভূপৃষ্ঠৰ পানী উত্তপ্ত হয় তেতিয়া কি হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাপত পৰিণত হৈ ওপৰলৈ যায় ট্ৰেফিক সংকেতৰ হালধীয়া ৰংটোৱে কি সূচায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰস্তুত হোৱা আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে তলৰ কোনটো উৎসৱ অসমৰ লগত জড়িত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিহু তলৰ কোনটো বনজ সম্পদৰ গোট বাছি উলিওৱা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তিতাচপা গমাৰি ধনেক আৰু হৰিণা কোন মাছে নদীত থকা শিলৰ ফাঁকত আশ্ৰয় লয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শিলঘৰীয়া তলৰ কোনটো বায়ু প্ৰদূষণ ৰোধ কৰাৰ এটা উপায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বহু সংখ্যক গছ-গছনি ৰোৱা পৰৱৰ্তী প্ৰশ্ন তলৰ চিত্ৰখনত প্ৰতিফলিত হোৱা সম্পদটো চিনাক্ত কৰা তো এইখিনি হৈছে অপশ্যন চি জলজ সম্পদ যদি তোমাৰ বন্ধু এজন অতিমাত্ৰা জ্বৰত ভুগি আছে তাৰ বা তাইৰ কাৰণে কি ব্যৱস্থা লোৱা উপযুক্ত হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চিকিৎসালয়লৈ লৈ যোৱা ৰমেশে চাহ খেতি কৰিবলৈ বিচাৰিছে সেই ক্ষেত্ৰত তাৰ বাবে কেনেধৰণৰ মাটি উপযুক্ত হ'ব শুদ্ধ উত্তৰ হ'ব পানী জমা নোহোৱা এঢলীয়া মাটি অপশ্যন এ পৰৱৰ্তী প্ৰশ্ন অভিভাৱকক সাধাৰণতে কিয় বিদ্যালয়লৈ নিমন্ত্ৰণ কৰা হয় শুদ্ধ উত্তৰটো হ'ব নিজৰ ল'ৰা ছোৱালীৰ বিভিন্ন দিশত হোৱা অগ্ৰগতিৰ বিষয়ে জনাবৰ বাবে অপশ্যন চি তুমি তোমাৰ শৰীৰক জীপাল ৰখাৰ বাবে কি কৰিবা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোগ আৰু ধ্যান কৰিবা তলত দিয়া কোনটো অশোক চক্ৰৰ শুদ্ধ ছবি শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পৰৱৰ্তীতে ৰাইটিং লেংগুৱেজ 1ত তোমালোকক তগৰ ফুল তোমাৰ প্ৰিয় ঠাই বা ফুটবল যিকোনো এটাৰ 3 শাৰী বাক্য লিখিবলৈ দিয়া হৈছিল আৰু তেনেকৈ ইংৰাজীত গাৰ্ডেন ইয়ৰ ফেভাৰিট গেম অথবা মৰ্ণিং এছেম্বলি যিকোনো এটাৰ তিনিটা চেণ্টেঞ্চ লিখিবলৈ কোৱা হৈছিল নিউমাৰিচিত তোমালোকক যোগ কৰিবলৈ দিয়া হৈছে বিয়োগ কৰিবলৈ দিয়া হৈছিল আৰু পূৰণ কৰিবলৈ দিয়া হৈছিল তাৰ লগতে হৰণ কৰিবলৈ আৰু যোগ কৰিবলৈ আন এটি গণিত দিয়া হৈছিল এতিয়া আহিছোঁ আমি ৰিডিং লেংগুৱেজ 1ত প্ৰথম অংকত কৈছে ৰীমাহঁতৰ গাঁৱত এটা পুথিভঁৰাল আছে তেওঁ প্ৰতি দেওবাৰে আবেলি
তাই তালৈ গৈ কিতাপ পঢ়ে। তাত বিভিন্ন বিষয়ৰ বহুত কিতাপ আছে। দ্বিতীয় অংশ, এটা সপ্তাহত 7টা বাৰ থাকে। বৃহস্পতিবাৰক গুৰুবাৰ বুলিও কয়। সোমবাৰৰ পৰা শনিবাৰলৈকে পঢ়াশালীত পাঠদান কৰা হয়। আৰু অন্তিমটো অংশত হৈছে, মাছ এবিধ জলচৰ প্ৰাণী। অসমৰ নদ নদী পুখুৰী আদিত বহুতো থলুৱা মাছ পোৱা যায়। মীন পালকসকলে উন্নত জাতৰ মাছো পালন কৰে। এতিয়া চাই লওঁ ৰিডিং লেংগুৱেজ 2 ফ্ৰেম 1ত কৈছে, পিংকি ৰাইটছ এ ফিউ লাইন্স ইন হাৰ ডায়েৰী এভৰি ডে। ইট ইজ এ গুড হেবিট। ইট ৰিফ্ৰেছেছ আৱাৰ মেমৰি ৱেন উই ৰিড দ্য ডায়েৰী লেটাৰ অন। Frame 2, e-rickshaw is a new means of transport. It runs on batteries and does not require petroleum fuel. It is comfortable for short distance travel. And frame 3 কৈছে, ants are small insects. They live together in large groups. They are very hard working and always busy in carrying food. তো এয়াই আছিল গুণোৎসৱ প্ৰথম পৰ্যায় 2025 চনৰ 4ৰ্থ শ্ৰেণীৰ প্ৰশ্ন কাকত।